हेलो फ्रेंड्स, আজি মই আপোনালোকলৈ এটা হেয়াৰ টিপছ লৈ আহিছো আৰু হেতু হৈ এটা DIY হেয়াৰ অয়েল বনাইছিলো আৰু হেতু আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পাব। হাই গাইস, কি খবৰ সকলোৰে? আশা কৰিছো সকলো ঠিকে আছে আৰু আজি মই এটা টিপছ লৈ আহিছো। হেতু চুলিৰ যতন কেনেকৈ ল'ব লাগে তাৰ বিষয়ে মই এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজেৰে। আশা কৰিছো ভিডিওটো সকলোৱে আঁকোৱালি ল'ব আৰু চাই ভাল পাব বুলি। গৰম কালিয়ে হওক বা ঠাণ্ডা কালিয়ে হওক চুলিখিনি অলপ যতন কৰি ৰাখিব লাগে। চুলিখিনি মই মোৰ চুলিখিনিত কেনেকৈনো যত্ন কৰোঁ তাৰ বিষয়ে এটা ভিডিও বনাইছো আৰু সেইটো আপোনালোকে নিশ্চয় চাই ভাল পাব। তেনেহ'লে আহকচোন আমি ভিডিওটোৰ ফালে আগবাঢ়ো আৰু কেনেকৈ বস্তুখিনি মই তৈয়াৰ কৰিছো তাকে মই দেখাম। মই ঘৰৰে এল'ভেৰা জোপাৰ পৰা এটা পাত কাটি ল'ম। এতিয়া পাতটো মই এতিয়া অলপ সময়ৰ বাবে এনেকৈ থৈ দিম, মানে ইয়াৰ পৰা এটা বিষাক্ত পানী ওলাইছে। এই পানীটো আমাৰ শৰীৰৰ ছালৰ বাবে বহুত অপকাৰী। এইটো 2-3 মিনিটৰ কাৰণে মই এনেদৰে থৈ দিছোঁ, এই পানীখিনি ওলাই শেষ হোৱালৈকে। এয়া দেখিছেনে বাৰু কেনেকুৱা ধৰণৰ পানী ওলাইছে, হালধীয়া টাইপৰ। এইখিনি পানী আমাৰ ছালৰ বাবে বহুত অপকাৰী আৰু মই এয়া ওলাই শেষ হৈছে, বহুতখিনি ওলালে। এতিয়া মই ভালদৰে ধুই ল'ম। এল'ভেৰা পাতৰ গুণাগুণৰ বিষয়ে বহুতে জানে হয়তো, তথাপিতো মই দুষাৰমান কৈ দিছোঁ। এল'ভেৰাত ভিটামিন ই আৰু চি পোৱা যায়, যিয়ে আমাৰ ছাল আৰু চুলিৰ বাবে বহু উপকাৰী। আৰু মই পাতখিলা এনেকৈ দেখুৱাৰ দৰে কাটি ল'ব আপোনালোকে। এল'ভেৰাই হেয়াৰ গ্ৰ'থ হোৱাত সহায় কৰে, চুলি সৰা সমস্যা দূৰ কৰে, চুলিখিনি স্মুথিং আৰু শ্বাইনি কৰি তোলে আৰু চুলিখিনি দীঘল আৰু মজবুত কৰাত সহায় কৰে আৰু লগতে উফি সমস্যাও দূৰ কৰে। আৰু মই এনেদৰে টুকুৰা টুকুৰ কৰি কেইটুকুৰামান উলিয়াই লৈছোঁ। ইয়াতে মই এতিয়া দিম মিঠি গুটি। মিঠি গুটি মই ইমানখিনি লৈ লৈছোঁ, আপোনালোকে অনুমান কৰি যিমানখিনি লাগে ল'ব পাৰে। মই এজনী মানুহৰ কাৰণে লগাইছোঁ, সেইকাৰণে আৰু 1 টাইম ইউজ কৰিম যিহেতু, সেইকাৰণে মই ইমানখিনিয়ে লৈছোঁ। আৰু লগতে মই জবা ফুল লৈছোঁ। জবা ফুল কেইপাহ মোৰ শুকাই গৈছে আৰু যদি আপোনালোকে ফ্ৰেছ জবা ফুল পায় সেইটোকে ল'ব পাৰে। মোৰ ওচৰত এনেকুৱা ধৰণৰ আছিল আৰু মই জবা ফুল 3 পাহ লৈছোঁ। ইয়াতে মই এতিয়া পতঞ্জলিৰ যিটো নাৰিকল তেল সেইটো মই মিহলাই ল'ম। মোক যিমান পৰিমাণে লাগে 2-3 চামুচ মিহলাই ল'ম আৰু আপোনালোকৰ ওচৰত যিটো থাকে সেইটোকে ল'ব পাৰে। নাৰিকল তেল থাকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। গোটেইকেইটা বস্তু মিহলাই লৈ এতিয়া মই গেছত বহাই দিম। নাৰিকল তেলৰ গুণাগুণটো সকলোৱে জানেই চাগে। আৰু ইয়াতে মই এল'ভেৰা জেলৰ লগত মিক্স কৰি লৈছোঁ। মিঠি গুটি আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুতো উপকাৰী। গুটিয়ে আমাৰ যিবিলাক চুলি ডেমেজ কৰিছিল সেইবিলাক ৰিপেয়াৰিং কৰাত সহায় কৰে আৰু লগতে ওকণি সমস্যাও দূৰ কৰে। যিহেতু মিঠি গুটি তিতা, সেইকাৰণে মিঠি গুটিত বহু পৰিমাণে প্ৰ'টিন থাকে, যিয়ে চুলিৰ বিভিন্ন সমস্যা দূৰ কৰে। মিঠি গুটিয়ে চুলি গ্ৰ'থ হোৱাত সহায় কৰে আৰু চুলি ঘন আৰু ক'লা হোৱাতো সহায় কৰে। গোটেইকেইটা মিশ্ৰণ মই এনেদৰে গেছত ভালকৈ পকাই লৈছোঁ, মানে এইখিনি মই ৰঙা হোৱালৈকে এনেদৰে পকাই থাকিম। এয়া দেখিছে নহয় ফ্ৰেণ্ডছ, ভালদৰে পকাই ল'ম মই। মোৰ ৰঙা হ'বলৈ ধৰিছে মিঠি গুটি আৰু জবা ফুলৰ পাত এল'ভেৰা জেলখিনি। এইখিনি ভালদৰে ৰঙা হোৱালৈকে এনেদৰে পকাই থাকিম আৰু মোৰ ৰঙা হ'বলৈ ধৰিছে, মানে মিঠি গুটিখিনি ব্ৰাউন কালাৰ টাইপৰ হৈ গৈছে আৰু গোটেইখিনি মোৰ হৈ গৈছে। এতিয়া মই এইখিনি অলপ টাইমৰ কাৰণে থৈ দিম, মানে ঠাণ্ডা হ'বলৈ। ঠাণ্ডা হোৱাৰ পিছত মই চেকনিৰে ভালদৰে চেকি লৈ অইলখিনি উলিয়াই ল'ম।
মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই চেকনি এখনেৰে ভালদৰে চেকি ল'ম। এয়া মই চেকি লৈছোঁ। এইখিনি অলপ ব্ৰাউন কালাৰ টাইপৰ হৈছে আৰু এইখিনি মই এতিয়া চুলিত সানিম। চাব যাতে চুলিখিনি ধুই ভালদৰে চাফা কৰি লওঁ। মই যিটো অইল তৈয়াৰ কৰিছিলোঁ ঘৰতে সেইটো এতিয়া মই চুলিখিনি লগাম আৰু কেনেকৈ লগাই আপোনালোকক মই দেখাই যাম। এতিয়া মই চুলিখিনি সেই অইলটো ব্যৱহাৰ কৰিম আৰু মোৰ চুলি যিহেতু বহুতখিনি এয়া দেখিছে তেলখিনি মই এতিয়া ভালদৰে হাতত লগাই লৈছোঁ। লগাই চুলিৰ গুৰিয়ে গুৰিয়ে মই লগাই ল'ম। চুলিৰ আগতো আপোনালোকে লগাব পাৰে। মই গুৰিত লগাইছোঁ আৰু এক ৰাতিৰ বাবে মই থৈ দিম লগাই লৈ। চুলিৰ গুৰিয়ে গুৰিয়ে লগাই মই এনেদৰে মাছাজ কৰি থাকিম। মাছাজ কৰাটো চুলিৰ গুৰিৰ কাৰণে বহুতেই দৰকাৰী। জবা ফুলৰ পাতে চুলি ঘন আৰু দীঘল হোৱাটো সহায় কৰে আৰু বহুতকেইটা সমস্যা সমাধান কৰে। অইলটোত যিহেতু মই জবা ফুলৰ পাত ইউজ কৰিছিলোঁ আৰু জবা ফুলৰ পাতত এমিনো এচিড পোৱা যায় যিয়ে চুলিখিনি গুৰিৰ পৰা মজবুত হোৱাত সহায় কৰে আৰু লগতে চুলিৰ গুৰিৰ তেজৰ চলাচল সঞ্চালনটো বৃদ্ধি কৰে। ফ্ৰেণ্ডছ, দেখিলেনে বাৰু আমাৰ গোটেইকেইটা বস্তুৰ গুণাগুণ কিমান আছে আৰু আমাৰ চুলিখিনিৰ বাবে কিমান উপযোগী আৰু যিকেইটা বস্তু আমি ঘৰতে সহজতে বনাব পাৰোঁ। তেনেহ'লে আপোনালোকেও এই হেয়াৰ অইলটো ইউজ কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ এতিয়া মই এক ৰাতি এনেকৈ থৈ দিম। ৰাতিপুৱা ভালদৰে শ্বেম্পু কৰি ধুই দিম আৰু চুলিখিনি ধোৱাৰ পিছত বহুত ধুনীয়া স্মুথিং আৰু চিল্কি হৈ যায়। এইটো এসপ্তাহত 3 বাৰকৈ লগাব পাৰে। তেনেহ'লে আজিলৈ আহোঁ। আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ। বাই বাই।